আজি বনালোঁ কঁঠালৰ আচাৰ। আচাৰৰ ভিতৰত বহুত বেছি খাবলৈ ভাল লগা এবিধ আচাৰ হৈছে কঁঠালৰ আচাৰ। এইটো পদ্ধতি ব্যৱহাৰ কৰি যদি আচাৰবিধ বনোৱা হয় বহুত বছৰলৈ সংৰক্ষণ কৰি থ'লেও বেয়া নহয় আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। যদি আপোনালোকে বনোৱা নাই এতিয়াই বনাব পাৰিব, যিহেতুকে অলপ দিনৰ পৰা কঁঠালবোৰ বুঢ়া হ'ব, তেতিয়া বনাবলৈও অসুবিধা হ'ব আৰু খাবলৈও বেয়া হ'ব। কোমলীয়া হৈ থাকোঁতে বনাই ল'ব পাৰিব। যদি এই পদ্ধতিটো আপোনালোকৰ ভাল লাগে তেতিয়া নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি ল'ব, তেতিয়া আপোনালোকে যেতিয়া বনাব চাই ল'ব পাৰিব। গুড ইভিনিং এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। কোমলীয়া সৰু কঁঠাল 2-3টামান লৈছোঁ, আপোনালোকক এটা কাটি দেখাইছোঁ। মিঠাতেল অকণমান সৰহে পৰি গ'ল। মই দুইখন হাততে ভালদৰে মিঠাতেল সানি লৈছোঁ আৰু যিখন কটাৰীয়ে কাটিম সেইখনতো অলপ সানি লৈছোঁ আৰু কঁঠালটোৰ ওপৰতো অকণমান সানি লৈছোঁ, যিহেতুকে কঁঠাল বহুত বেছি আঠা হয় আৰু যদি এনেকুৱা এটা চেপত কটা হয় তেতিয়া বাকলিখিনি গুচাবলৈ কাৰণে সুবিধা হয়। আপোনালোকে চাই থাকিব। কটাৰীখনে কাটিব পাৰিম বুলি ভাবিছিলোঁ, কটাৰীখনে কাট নাখালে, আকৌ দাখন আনি দাহেৰে কাটি ল'বলগীয়া হৈছে। আৰু এইটো চেপত যদি কাটি লোৱা হয় বাকলিখিনি গুচাবলৈ বহুত বেছি সুবিধা হয়। তেনেহ'লে আপোনালোকে চাই যাব ভিডিঅ'টো। পিচবিলাক কিমানটো চাইজত কাটে সেইটো নিজৰ কথা, কিন্তু মই বহুত বেছি ডাঙৰো কৰা নাই আৰু সৰু কৰা নাই, মিডিয়াম চাইজত কাটি লৈছোঁ। গোটেইখিনি কাটি হৈ গৈছে, এতিয়া বইল কৰিব লাগিব আৰু বইল কৰোঁতে মই আচাৰখিনি যাতে জোখমতে নিমখ হয় সেইটো পৰিমাণত সৰহকৈ অলপমান নিমখ দি দিম আৰু এয়া অলপ অলপ ভিজিছে আৰু অলপমান সিজোতে নমাই দিব। বেছি কোমল হ'লেও বেয়া হ'ব বা বেছি টান হৈ থাকিলেও বেয়া হ'ব আচাৰখিনি। আৰু এটা খৰাহীত পানীখিনি টুক যোৱালৈকে অলপ সময় টুকি ৰাখিছোঁ আৰু তাৰপিছত এখন ডলাত ভালদৰে ৰ'দত মেলি দিছোঁ। মই অলপমান সেৰেঙাকৈ মেলিছোঁ, তেতিয়া সোনকালে শুকায় আৰু যিহেতুকে ৰ'দটো ইমান ভালদৰে ওলোৱা নাছিল যিদিনা মই আচাৰ বনাইছিলোঁ, আৰু সেইবাবে মই আকৌ নেক্সট দিনা ৰ'দত দিলোঁ। এয়া ভালদৰে শুকাই গৈছে, দেখিছে নহয়। আৰু বেছি টান কৰিও শুকুৱাব নালাগে, যাতে অলপ অলপ কোমল হৈ থাকে সেইটো পৰ্যায়ত শুকুৱাব। খাবলৈ অনা পকা জলকীয়া কেইটামান ৰ'দত শুকুৱাই ৰাখিছিলোঁ, এইকেইটাও আচাৰতে দি দিম। আৰু এখন কেৰাহী পাতি আধা বাতিমান বগা সৰিয়হ দিছোঁ আৰু আধা বাতিমান পাঁচফোৰণ দিছোঁ, আধা বাতিমান গোটা ধনিয়া দিছোঁ আৰু কেইটামান চফ দিছোঁ আৰু কেইটামান গোটা জালুক দিছোঁ আৰু কেইটামান কালজিৰা দিছোঁ আৰু অকণমান মেথি গুটি দিছোঁ। আৰু মেথি গুটিটো বৰ বেছি নিদিব, তেতিয়া তিতা হ'ব আচাৰখিনি। আৰু কেইটামান শুকান ৰঙা জলকীয়া দিছোঁ আৰু চব বেছিও নাভাজিব মছলাখিনি, বেছি ভাজিলে আচাৰখিনি তিতা হৈ পৰিব। অলপ অলপ ফুটফুটকৈ ফুটোতে আৰু অকণমান মচমচীয়া হোৱালৈকে ভাজিব। আৰু এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰত মিক্সিং কৰি ল'ম। মছলাখিনি নমাই মই একেখন কেৰাহীতে মিঠাতেল দি দিছোঁ আৰু সেইফালে মিঠাতেলখিনি গৰম হ'ব দিছোঁ আৰু এইফালে মছলাখিনিও ঠাণ্ডা হৈ গ'ল আৰু এতিয়া পিচি ল'ম। আৰু মছলাখিনি একেবাৰে মিহি নকৰিলেও হ'ব, যদি অলপ অলপ গোটা হৈ থাকে তেতিয়া আচাৰখিনি খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া এটা ডাঙৰ পাত্ৰত মই গোটেই মছলাখিনি উলিয়াই লৈছোঁ আৰু কালাৰৰ কাৰণে মই 3 চামুচমান হালধি পাউডাৰ দিছোঁ আৰু কাশ্মীৰ মিৰ্চ এচামুচ দিছোঁ, যিহেতুকে মই শুকান জলকীয়া গুড়ি কৰি দিছোঁ। যদি আপোনালোকে শুকান জলকীয়াটো দিব নিবিচাৰে তেতিয়া কাশ্মীৰ মিৰ্চ সৰহকৈ অলপ দিব পাৰে। আৰু মই গোটেইখিনি মিক্স কৰি ল'ম এতিয়া। আৰু 2 চামুচ আজৱাইন দিছোঁ আৰু 1 চামুচ কালজিৰা দিছোঁ আৰু গৰম কৰি থোৱা তেলখিনি ইয়াতে দি ভালদৰে মিলাই ল'ম মছলাখিনি। আৰু ইয়াতে মই গোটেই কঁঠালখিনি দি ভালদৰে মিলাই ল'ম, যাতে কঁঠালখিনিৰ ভিতৰত ভালদৰে তেল মছলা সোমাই যায়। আৰু এইফালে পকা জলকীয়া কেইটাও শুকুৱাই ৰখা ইয়াতে দি দিছোঁ। আৰু এতিয়া মই ভিনেগাৰ দিছোঁ 1 কাপেৰে আধা কাপমান। যদি আপোনালোকে আচাৰ ইয়াতকৈ কমকৈ বনায় তেতিয়া কম কৰি দিলেও হ'ব। আৰু এয়া দেখিলেই নহয়, একেবাৰে শেষত মই ভিনেগাৰ দি ভালদৰে লৰাই মিলাই লৈছোঁ। আৰু এতিয়া আধা ঘণ্টামানৰ কাৰণে এখন ঢাকন দি ঢাকি ৰাখিম।
এতিয়া আধা ঘণ্টাৰ পিছত আচাৰখিনি কালাৰ কিমান ধুনীয়া হৈ পৰিছে দেখিছে নহয়। আৰু এতিয়া মই দুটা চিচাৰৰ বৈয়ামত ভৰাই ল'ম আৰু বৈয়ামকেইটা মই ভালদৰে ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ। আৰু চিচাৰ বৈয়ামত আচাৰ থ'লে বহুত বছৰলৈ ভালো হৈ থাকে আৰু দেখিবলৈও ভাল লাগে। প্লাষ্টিকৰ বৈয়ামত থ'লেও একো নাই, কিন্তু ভালদৰে ধুই মেলি শুকুৱাই ল'ব লাগে। আৰু এতিয়া মই ভালদৰে গোটেইখিনি ভৰাই ল'ম। আৰু এতিয়া ওপৰৰ পৰা অলপ অলপ গৰম কৰি ৰখা মিঠাতেল দি দিছোঁ। আৰু আচাৰ বনালে মানুহে ভাবে বহুত বেছি তেল দিব লাগে, কিন্তু তেল বহুত বেছি দিলেও আচাৰখিনি খাবলৈ বেয়াহে লাগে। আৰু যেতিয়া দিন হৈ গৈ থাকিব আচাৰখিনি লাহে লাহে পমি গৈ থাকিব, তেতিয়া আচাৰখিনিত তেল ওলাই গৈ থাকে আৰু সেইবাবে বহুত বেছি তেল নিদিলেও হৈ যায়। আৰু এতিয়া মই টিচু পেপাৰ এখনে ভালদৰে মোহাৰি লৈছোঁ বৈয়ামৰ কাষত লাগি থকাখিনি। আৰু এতিয়া ভালদৰে মুকনি মাৰি ৰাখি দিম আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। এইটো পদ্ধতিত যদি বনোৱা হয় আচাৰখিনি ৰ'দত নিদিলেও বেয়া নহয়। যদি আমি মাজে মাজে ৰ'দত দিওঁ তেতিয়া সোনকালে আচাৰখিনি গলি যায় আৰু খাবলৈও ভাল লাগে। আৰু জলকীয়াটো নিজৰ ওপৰত কথা, যদি আপোনালোকে আৰু দিওঁ বুলি ভাবে তেতিয়া মাজে মাজে অলপ ৰ'দত শুকুৱাই দি থাকিব পাৰিব। এয়া ৰেডি হৈ গ'ল আজি বহুত বেছি টেষ্টি কঁঠালৰ আচাৰবিধ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি পদ্ধতিটো ভাল লাগিলে আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব। যদি মোৰ ভিডিঅ'বিলাক প্ৰথমবাৰ চাইছে নটিফিকেশ্যনটো অন কৰি অল কৰি ল'ব। আজিলৈ আহিছোঁ।